Hello friends, welcome back to my YouTube channel. ৰাতিপুৱা আহি আছো ডিব্ৰুগড় ষ্টেচনৰ ফালে অলপ ফুৰি আহোম বুলি। তো ষ্টেচন পাছ সাইডে আজি বতৰটো সিমান ভাল নহয়। তেওঁ অকলে ফুৰিবলৈ আহি আছো। বতৰটো যদি ভাল কৰে তিনিচুকীয়া যাম বুলি ভাবি আছো আৰু তিনিচুকীয়া ক'ত যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। অলপ এতিয়া ষ্টেচনটো চাই আহোঁ। কিবা এটা ভাল লাগিছে দেই। এতিয়া আহি পালোঁ ডিব্ৰুগড় ষ্টেচন আৰু ইয়াৰ পৰা গৈ আছোঁ ষ্টেচনলৈ আৰু দেখাই আছোঁ কিমান ডাঙৰ ডিব্ৰুগড় ষ্টেচন। এতিয়া আহি আছোঁ তিনিচুকীয়া গৈ পাম। এতিয়া আহি পালো চাবুৱা। আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত ভাগে তিনিচুকীয়া টিলিঙা মন্দিৰ ঘাই নাম হ'ল বৰটুবি। গৈ আছো টিলিঙা মন্দিৰ। ফাইনেলি তিনিচুকীয়া বৰডুবি পালোহি আৰু অকণমান পাছতে টিলিঙা মন্দিৰ পামহি। মাস্ক খুলিব নোৱাৰি সেইকাৰণে চাই আছোঁ। আহি পাই গ'লোহি টিলিঙা মন্দিৰ। এয়া হ'ল টিলিঙা মন্দিৰ। এতিয়া মন্দিৰৰ ভিতৰত যাম। ফাইনেলি আহি পালোঁ তিনিচুকীয়া বৰডুবি আৰু বহুত দিনৰ পৰা বহুত ডাঙৰ আশা এটা আছিলে যে তিনিচুকীয়া যাম আৰু টিলিঙা মন্দিৰলৈ যাম, কিন্তু আশা পূৰণ হোৱা নোহোৱাৰ মাজতে বৰষুণৰ বতৰটো আহি পালোহি আৰু এতিয়া আছোঁ মই টিলিঙা মন্দিৰত। মোৰ পাছফালে টিলিঙা মন্দিৰ আৰু এতিয়া যাম ডিব্ৰুগড়ত থাকিমগৈ আৰু ডিব্ৰুগড়ৰ পৰা আহি মই পালোহি। অকলে আহিছোঁ বৰডুবি আৰু জেগাডোখৰ বিৰাট ধুনীয়া। প্লেচটো এইটো দেখিব পাইছে পাছফালে ধুনীয়া প্লেচ আৰু এইফালে দেখাই আছোঁ এতিয়া টিলিঙা ইয়াত দম খুৱাই থোৱা আছে আৰু এখন মেইন দুৱাৰ।
কৰি থৈছে। প্লেচ হ'ল গাঁও টিলিঙা মন্দিৰ। টিলিঙা ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা।